জুবিন গাৰ্গে মুঠ কেইটা ভাষাত গীত গাইছে? অপশ্যন এ 25টা, অপশ্যন বি 30টা, অপশ্যন চি 40টা, অপশ্যন ডি 45টা। আৰু ইয়াৰ উত্তৰ হৈছে অপশ্যন চি 40টা। জুবিন গাৰ্গে প্ৰায় কিমানটা গীত বাণীবদ্ধ কৰিছে? অপশ্যন এ 20,000, অপশ্যন বি 25,000, অপশ্যন চি 30,000, অপশ্যন ডি 38,000ৰো অধিক। আৰু ইয়াৰ উত্তৰ সকলোৱে জানে। তলৰ কোনটো বাদ্যযন্ত্ৰ জুবিন গাৰ্গে বজাব পাৰে? গীটাৰ, হাৰমনিয়াম, তবলা, উপৰোক্ত সকলো। ইয়াৰো উত্তৰ আপুনি কমেণ্ট বক্সত জনাওক। জুবিন গাৰ্গে কোন চিনেমাৰ বাবে য়ালি গীতটো গাইছিল? অপশ্যন এ জিন্দগী, অপশ্যন বি গেংষ্টাৰ, অপশ্যন চি মনমানে না, অপশ্যন ডি শুধু তুমি। আৰু ইয়াৰ উত্তৰ হৈছে গেংষ্টাৰ। য়ালি গীতৰ জৰিয়তে জুবিন গাৰ্গে কোন বঁটা লাভ কৰিছিল? অপশ্যন এ ফিল্মফেয়াৰ বঁটা, অপশ্যন বি গ্ল'বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড, অপশ্যন চি ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, আৰু অপশ্যন ডি চেনেল ভি এৱাৰ্ড। আৰু ইয়াৰ উত্তৰ হৈছে গ্ল'বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড। কোন বছৰত য়ালিৰ বাবে জুবিন গাৰ্গে গিফা বঁটা লাভ কৰিছিল? অপশ্যন এ 2005, অপশ্যন বি 2006, অপশ্যন চি 2007, অপশ্যন ডি 2008। আৰু ইয়াৰ উত্তৰ হৈছে অপশ্যন বি 2006। জুবিন গাৰ্গৰ হিন্দী এলবাম জিন্দগী কেতিয়া মুক্তি পাইছিল? অপশ্যন এ 2006, অপশ্যন বি 2007, অপশ্যন চি 2008, অপশ্যন ডি 2009। আৰু ইয়াৰ উত্তৰ হৈছে অপশ্যন বি 2007।